নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু কৃষ্টিক আগুৱাই নিয়াৰ মানসেৰে অসমৰ প্ৰতিখন জিলাত 1930 চনৰ পৰাই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে আৰু যোৰহাট জিলা এইবাৰ আমাৰ যোৰহাট জিলাৰ মৌবন্ধাৰ এৰালতলিৰ পথাৰত অনুষ্ঠিত হৈছে। তালৈকে আমি যাবলৈ ওলাইছোঁ। এয়া শিল্পী ওলাইছে, এয়া আমাৰ বৌ, এয়া ভাইটি ওলাইছে, ভাইটি আকৌ এইফালে হাজবেণ্ড ওলাইছে, এইফালে দাদা, এইফালে ভাইটি।
นี่